নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বহুত দুখেৰে বনাইছোঁ কাৰণ সকলোৱে পিকনিক খাব গৈ আছে আৰু আমি পিকনিক খোৱা সময়ত আজি গাড়ী চলাই আছোঁ। ৰাতিপুৱা ওলাওঁ আৰু গোটেই দিনটো গাড়ী চলাই ৰাতিলৈকে গাড়ী চলাব লাগে। দুখ বেছিকৈ এইকাৰণে লাগি আছে, ৰাস্তাৰে সকলোৱে ডিজে বনাই নাচি বাগি অহা যোৱা কৰে পিকনিক খাবলৈ, আৰু আমি কি কৰি আছোঁ দেখাই পাইছে আপোনালোকে। সকলোৱে বগা মাটি, কিন্তু আজি কি ক'ম, আমাৰ কাৰণে এইবোৰ পথাৰৰ মাটি। মনটো বহুত দুখ লাগে। দুখীয়া জীৱন ভাই, কি কৰিবি, উপায় নাই, জীৱনটো এনেকৈ কটাব লাগিব। দুখীয়া জীৱন মোৰ মৰম ভগা নকৰিবা দেই নিথৰুৱা, নহ'লে পগলা হৈ যাম জানা